ইয়াত উত্তৰ বৰলী অৰ্থাৎ হাওৰাঘাট এলেকাত ইয়াত বহুতখিনি কাৰ্বিসকলৰ মাটি আছে য'ত নেকি জোৰ জবৰদস্তি দখল কৰি ৰখা আছে বা অবৈধভাৱে বসবাস কৰি ৰখা আছে তেনে ক্ষেত্ৰত তেওঁলোকৰ এটা 13 ঘৰৰ 13 পৰিয়ালৰ এটা মাটি হয় ইয়াত আপোনাৰ 15-16 বিঘা মাটি আছে সেইখিনি মাটি দখল কৰি ৰখা বুলি এটা খবৰ পাইছোঁ আৰু সেইটো পৰিষদৰ পৰা লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু ফৰেইন চাৰ্কুলাৰ পৰা তেওঁলোকে আজি গোটেইখিনি সিদ্ধান্ত লৈ পেলাই গোটেই জোখা মেলা গোটেইখিনি আজি কৰিলে আৰু সেইখিনি ক্ষেত্ৰত যাতে আমি স্পষ্টকৈ আমি এটা কথা ক'ব বিচাৰিছোঁ সেইটো জাতিৰ ভিতৰত বা জাতিৰ মাজত সংঘাত হোৱা আমি সেইটোও নিবিচাৰোঁ আজি বেংগলীৰ মাজত বা বিহাৰীৰ মাজত বা কাৰ্বিৰ মাজত বা সেইখিনিত আমি এটা সংঘাত বা এটা বিশৃংখলতা হোৱা আমি সেইটোও নিবিচাৰোঁ কিন্তু যাতে যিমানখিনি উত্তৰ বৰলী হাওৰাঘাট এলেকাত যিমানখিনি অবৈধভাৱে দখল কৰিছে কাৰ্বিসকলৰ মাটি জানি বুজি দখল কৰি ৰখা আছে কাৰ্বিসকলৰ মাটিৰ ওপৰত জোৰ জবৰদস্তি টকা খুৱাই মেলি পেলাই জোৰ জবৰদস্তি মানে পটাখিনি বনাই দিয়া হৈছে যাতে সেইখিনি ক্ষেত্ৰত যাতে নিজেই বিবেচনা কৰি পেলাই সেই বেংগলী হওক বা বেৰুৱাল যিমানখিনি জাতি নহওক কিয় নিজেই সেইখিনি ক্ষেত্ৰত বিবেচনা কৰি পেলাই যাতে সেইখিনি মাটিখিনি এৰি দিয়ে আৰু আমি বৃহত্তৰ যিমানখিনি হাওৰাঘাট এলেকা আছে আমি প্ৰত্যেকটো ঘৰ প্ৰত্যেকটো এলেকা প্ৰত্যেকটো ঠাইত প্ৰত্যেকটো স্থানত আমি সেইটো চোৱা মেলা আমি কৰি আছোঁ আৰু আমি কেইদিনমানৰ পূৰ্বে আমি সেই গোটেইখিনি তথ্যটো আমি গোটেইখিনি আমি ওলাই মেলি পেলাই আমি সেইখিনি গোটেইখিনি আমি চোৱা চিতা আমি কৰি পেলাই আমি চৰকাৰে যাতে এটা সিদ্ধান্ত লয় আমি ইয়াৰ কাৰণে আমি এতিয়া আগবাঢ়ি গৈ আছোঁ যাতে সেইখিনি ক্ষেত্ৰত কাৰ্বিলত যিমানখিনি অনা অসমীয়া যিমানখিনি বেংগলী বিহাৰী বহিৰাগত লোক যিমানখিনি আছে যাতে সেইখিনি কথা তেওঁলোকে স্পষ্টকৈ নিজেই বুজি পায় আৰু নিজেই বিবেচনা আৰু বিশ্লেষণ কৰি পেলাই যাতে মাটিখিনি যিমানখিনি তেওঁলোকে দখল কৰিছে যিমানখিনি মাটিখিনি তেওঁলোকে লৈছে সেইখিনি বাটে যাতে কাৰ্বিসকলক উভতাই দিয়ে সেইটো লৈ পেলাই আমাৰ পৰা এটা সকীয়াই দিছোঁ বা আহ্বান দিছোঁ আৰু এটা অনুৰোধটো জনাইছোঁ আমাৰ ফালৰ পৰা